গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। থাম্বনেইলখন দেখি নিশ্চয় গমেই পাইছে আজি আমাৰ ঘৰত বিশেষ কেইজনমান আলহী আহি উপস্থিত হৈছেহি। ব'লক চাওঁ আজি কোন কোন আহিছে আমাৰ ঘৰলৈ। এয়া আমাৰ মাৰ ঘৰৰ টিকলু টিকলু আলহীকেইটা। এইটো জিউ আৰু এজনী কৃষ্ণা আৰু এজনী কুমকুম, আমাৰ দাদাৰ ছোৱালী। সিহঁত আজি হঠাতে আহি ওলালেহি আমাৰ ঘৰত। একদম আমাৰ ভাৰ্গৱ বিৰাটেই সুখী। সি বহুত ফূৰ্তি কৰিছে। বাই বাই, আকৌ আহিবা দেই, আকৌ আহিবা। স্কুল বন্ধ পালে এয়া জিউ গ'লগে। আকৌ সি বেয়া পাইছে মানে যাবগৈ দিয়া নাই। যিহত গ'লগৈ যিহত গুচি গ'লগৈ। সিহঁতে ইয়াত হেৰিহে আহিছে, বেবিয়াতহে আহিছিলে। গ'লগৈ। টাটা কৰি দিয়ে, সিহঁতক টাটা কৰি দিয়ে। টাটা জিউ, জিউ টাটা বুলি কোৱা। আকৌ আহিবা বুলি কোৱা, আহিবা বুলি কোৱা। জিউ আকৌ আহিবা এনেকে কোৱা। কোৱা, নোকোৱা নোকোৱা। কিছ এটা দি দিয়া জিউ, কিছ এটা দি দিয়া। চকু টিপ এটা মাৰি দিয়া জিউ। দেই বোলাকে আমি মাম মাম খংগে ন। তই ভাইৰেল হৈ গ'লি আকে। তাৰপিছতে আমি ৰাতি খাবৰ বাবে আলহী যা যোগাৰ চলি আছে। মাছ ভাজি কৰি ৰেডি হৈ গ'ল, চব্জি বহাই দিলোঁ এফালে। জিকা আৰু আলুৰ সৈতে মাছ বনাই আছোঁ। মানিৰে খেলি আছে। জিউ আহিছে, জিউ গ'ল দেখোন আহি। কোন আহিছে? ভনীও গ'ল। দাদা আহিছে এতিয়া। দাদা কোনটো? দাদা কোনটো? দাদা কোৱা, বহিবলৈ কোৱা। লৈ নল'বা, লৈ নল'বা। দাদা লিখক দিয়াচোন, শিকাই দিব। কোনে শিকাইছে লিখিবলৈ তোমাক? মোক ঘৰত লিখা। কোনে? মায়ে? মোক ঘৰত লিখোৱা আৰু স্কুলতো আমাক শিকাইছিলে। তুমি লিখিব পাৰা? ওৱান দুশ মাতি দিয়াচোন। লিখক দিয়া, দাদা লিখক। তুমি লিখিবই নোৱাৰা, দাদা লিখিব পাৰে। এয়া জিকা আৰু আলু জোল, মাছ দি দিছোঁ। এয়া সুন্দৰকৈ হৈ গ'ল। আনফালে বহাই দিছোঁ মই অমিতা মিহি মিহিকৈ আলুৰ সৈতে কাটি জোল। এনেকৈ আমি আজি ৰাতিৰ সাঁজটো আলহীৰ সৈতে খালোঁ। দিনৰ আলহীটো গ'লে এনেকৈ আজি আমাৰ দিনটো পাৰ হ'ল।